Hey dosto, welcome to my channel. এই বছৰত আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো হৈছে যে জৰ পৰা লাইন সাপ্লাই দিয়ে আপোনালোকক মই এইটো দেখাম আৰু এইটো কত আপোনালোকক মই দেখাম আৰু আমালোকে যাম আমালোকে 4 জন আছো মই আৰু মোৰ 3 জন ফ্ৰেণ্ড আৰু আমালোকে যাম নিজা বাইক লৈ আৰু আপোনালোকক মই বাইক খিনি দেখাম কেনেকুৱা আহক এইটো মোৰ পালসাৰ আৰু এইটো তেওঁৰ কেটিএম আৰু হেইটো হৈছে তেওঁৰ ডিসকভাৰ তেনেহলে মই ভিডিও যাই আছো এতিয়া জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আপোনালোকক দেখাবলৈ যাম আৰু মোৰ লগত দেখক মোৰ ফ্ৰেণ্ড আছে এই আহক আৰু মই যাম জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আপোনালোকক দেখাবলৈ যাম কেতিয়া পাম আৰু মোৰ দুম একেবাৰে খৰাই গৈছে আৰু মই হেলমেট পিন্ধিছো কি কাৰণত খমৰ হেমন্ত মামাই ক'লে যে হেলমেট নহলে 25,000 টকা জৰিমনা দিব লাগিব সেই কাৰণত মই হেলমেট পিন্ধিছো মই এতিয়া যাই আছো সাক দৃশ্যখন কেনেকুৱা মই এতিয়া যাই আছো সোনাপুৰ জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আৰু মোৰ লগত মোৰ ফ্ৰেণ্ড আৰু মই যাম ইমান বড় যিবিলাক ট্ৰান্সফৰ্মাৰ আছে মই আপোনালোকক দেখাম ট্ৰান্সফৰ্মাৰৰ কেনেকুৱা সাক আপুনি আৰু মই যাই আছো মোৰ পালসাৰ লৈ সাক আপুনি পালসাৰখন মই কিমান স্পীডত যাই আছো আপোনালোকক দেখাবলৈ জৰ পৰা কারেন্ট সাপ্লাই দিয়ে সোনাপুৰ ইমান ডাঙৰ ট্ৰান্সফৰ্মাৰ আৰু মোৰ লগত সাক কোনে আছে আৰু মই আৰু অলপমান আছে তেতিয়া হলে মই পামু এখন সাক মই কিমান স্পীডত যাই আছো আৰু অলপমান আছে তেতিয়া হলে মই পাম জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আৰু মই যাই আছো এতিয়া আৰু পাইছো তেনেহলে আৰু অলপমান আছে আৰু সাইকেল চলাই একেবাৰে আমালোকে নিজৰ সাইকেলখন আমালোকে ইয়াত থৈ ভোক লাগিছে বেগত কিবা কিবি লৈ আহিছো আৰু এইবিলাকে আমালোকে এতিয়া খাম একলা কি কৰি আছা পেশাব কৰি নেকি আৰু আমালোকে ইয়াতে খামু বেগত কিবা কিবি লৈ আহিছো এইবিলাকে খাম এতিয়া খাবলৈ বহিছো দেখক আমালোকৰ লগত কোনে আছে সাক আৰু তেও দেখক কেনেকুৱা আৰু আমালোকে খামু কি খাম আপোনালোকক মই দেখাম এইটো সাক আপোনালোকে কি লৈ আছে এতিয়া খাও নেকি আৰম্ভ কৰক চাওক আমালোকে কি খাই আছো দেখক আমালোকে কেনেকৈ খাই আছো সাক আপুনিও এবাৰ আৰু এই লৰাজন চাওক হেলমেট পিন্ধি আছে তেওঁ কেনেকৈ খাই আছে আৰু হেলমেটখন বলাই আছে আৰু চাওক মই কেনেকৈ খাই আছো আৰু ফাইনালি আমি আহি গলো জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আপোনালোকক মই দেখাম আৰু আমাৰ সাইকেলখন মই ইয়াত থৈ আপোনালোকক দেখাম জৰ পৰা কারেন্ট সাপ্লাই দিয়ে আহক আপোনালোকক মই দেখাম জৰ পৰা কারেন্ট সাপ্লাই দিয়ে কেনেকুৱা দৃশ্যখন চাক আপুনি কিমান ডাঙৰ ট্ৰান্সফৰ্মাৰ আৰু চাক এইবিলাক কেনেকুৱা খুদিৰ নিচিনা চাক আৰু মই আপোনালোকক বেক কেমেৰাৰে সব দেখাম একেবাৰে চাওক আপুনি কেনেকুৱা একেবাৰে ডাঙৰ ট্ৰান্সফৰ্মাৰ চাইছানে চাক ইটো একেবাৰে ডাঙৰ আটাইতকৈ ডাঙৰ আৰু এইবিলাক চাক কেনেকুৱা ভিডিঅ'খন আপোনালোকক কেনেকুৱা লাগিল মোক কমেন্ট কৰি জনাই দিয়ক আৰু লাইক কৰক আৰু আমাৰ চেনেলত নতুন হলে চেনেলখন সাবস্ক্ৰাইব কৰি দিয়ক তেনেহলে মই ভিডিঅ'খন শেষ কৰিম